ইউটিউব চেনেলটো খুলি কিনে বৰ দিগদাৰত পৰিছে ভিডিঅ' চিডিঅ' দিবা নোৱাৰোঁ কি ভিডিঅ' দিম খানা নহয় থাকে মানে বাহিৰত দেখিনো ফুৰিব যাব পৰা নাই মানে পইচা নাই না গাইছ তথাপিও আৰু যে আপোনালোকক দেখুৱাম যে আপোনালোকে কম খৰচত মানে গাহৰিৰ এটা গঁৰাল কেনেকৈ বনাব মানে মই এটা বনাইছোঁ আপোনালোকৰ মাজত এটা শ্বেয়াৰ কৰিব পাৰিছোঁ কেনেকৈ কি বনালোঁ ব্লগচোন ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ' সেইসকলৰ বাবে যিসকলে মানে এটা গাহৰি ফাৰ্ম মানে কম খৰচতে বনাম বুলি ভাবি আছে সেইসকলৰ বাবে এইটো ভিডিঅ' প্ৰথমতে আপোনালোকে ফাৰ্মখন চাই লওক মানে ফাৰ্ম বুলি নক'লে গঁৰাল আৰু গাহৰিৰ ঘৰ ফাৰ্ম বুলি ক'লেও ভুল হ'ব মানে প্ৰথমতে চাই লওক কেনেকৈ কি বনাইছোঁ এতিয়া কেনেকৈ কি বনালোঁ ক'ত কেনেকৈ খৰচ হ'ল অতি কম খৰচ মানে বহুত কম খৰচতে হৈছে যিহেতু ঘৰৰ বাঁহ চাহো আছে কিবাকৈ মানে ময়ে নিজে বনাইছোঁ আৰু অতি কম খৰচ এইকাৰণে কৈছোঁ যিহেতু মই নিজে বনাইছোঁ আৰু আপোনালোকে যদি হাজিৰা লগাই অলপ আৰু বাজেটটো বাঢ়ি যাব মানে অলপ কষ্ট হ'ব আপোনালোকৰ মানে নিজে বনাব লাগিব মানে গঁৰালটো প্ৰথমতে তলখিনি পাকা কৰি ল'ব লাগিব মানে জেগাখিনি প্ৰথমতে চিলেক্ট কৰিব লাগিব আপোনালোকে কহাই কি মানে সেই বনাব তাৰমানে নিজৰ সুবিধা মতে চাই কেনে জেগাখিনি প্ৰথমতে চিলেক্ট কৰি ল'ব তাৰপিছত ইভাগে এনেকৈ তলটো ফ্ল'ৰ কৰি ল'ব মানে এতিয়া জেগাতে মানে সেই কৰি কেনে খানি কেনে সেই কৰি দিব পাৰিব এই পাতলে লৈ যাই থাকিব পাৰিব এনেকৈ চাইডৰ কণা এনেকৈ খুটি মাৰি ল'ব লাগিব মানে এনেকুৱা এটা খুটি মাৰি ল'ব লাগিব তাৰপিছত ভুৰকা বাঁহটো তাৰমানে সেই এনেহেন তাৰমানে সেই ফুটাই তাৰমানে জাপি দিব লাগিব চাওক এনেকৈ জাপি দিব লাগিব তাৰপিছত এনেকৈ যদি ঘৰৰ পুৰাণ বেৰা চেৰা আছে জব্দকৈ এনেকৈ জাপি বান্ধি দিব এইটো মই নতুন দিছোঁ সেইখন আৰু এখন নতুন দিছোঁ এইটো ঘৰৰে পুৰাণ আছিল এইটোকে জাপি দিছোঁ আৰু এইভাগো ঘৰৰ পুৰাণ আছিল এইটোকে জাপি দিছোঁ আৰু যিহেতু ঘৰৰে কাঠ আছিল কাঠৰে দৰ্জাটো বনাই দিছোঁ গাজাল মাৰি আৰু টিংটোতো লাগবই গাইজ বাৰিষাৰ কাৰণে মানে সেই কৰবা পানী নপৰাৰ কাৰণে বাৰিষাৰ গাইজ আপোনালোক কম যে মই ক'ত কেনেকৈ কিমান খৰচ হ'ল কোনখিনিত কিমান খৰচ হ'ল সেইখিনি আপোনালোকক এতিয়া ক'ব বিচাৰিছোঁ মানে চিমেণ্ট আনছোঁ 1 বস্তা আৰু বালা আনছোঁ 4 টিং 5 টিং মান তাৰপিছত শিল আনছোঁ 5 টিং 6 টিং মানে সমানকৈ দিছোঁ তাৰপিছত এই টিংখিনি মানে আধা আনছোঁ আধা ঘৰৰ আছিল পুৰাণা তাৰপিছত এই কাঠটো মানে ঘৰৰে আৰু সেই গাছ ফালাংতে ৰৈ গৈছিল সেইখিনি বাকলাখিনি এনেকৈ সেই হৈ গ'ল আৰু বাঁহটোতো ঘৰৰে আছে আৰু যদি কিছুমানৰ বাঁহ চাহ নাই তেতিয়াহ'লেতো কিনিবই লাগিব আৰু মই যিহেতু নিজে কৰিছোঁ মোৰ হাজিৰাখিনি ৰৈ গৈছে তাৰমানে এতিয়া আপোনালোকে সুধিব পাৰে যে গাহৰি কিয় থোৱা নাই মানে এতিয়া যোৱাকালি মাত্ৰ সেই কমপ্লিট হৈছে তাৰমানে গঁৰালটো আৰু এতিয়া গাহৰি থ'ম মানে অহাকালি মানৰ পৰাই থ'ম আৰু নামান এনে কমপ্লিট আছে তাৰমানে কণাবিলাক বান্ধি দিব লাগিব যিহেতু ওলাই যাব নোৱাৰাকৈ আৰু মই ইয়াতে নেট টানি দিম মানে নেট আছে ঘৰৰ এইখিনি নেটটো টানি দিম আৰু গাহৰি থ'ম মই অহাকালিৰ পৰাই মানে ইয়াতে গাহৰি 3টা গাহৰি থ'ম ইয়াতে গাইজ ভিডিঅ'টো আজি এইখিনি আছিল মানে মই গঁৰাল বনাওঁতে আপোনালোককো শ্বেয়াৰ কৰি দিলোঁ মানে অতি কম খৰচতে হ'ব তাৰপিছত যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব গাইজ ইয়াৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ যে মোৰ চেনেলটো নতুন ইউটিউব চেনেলটো সেইকাৰণে ঘৰতে যেন এটা ভিডিঅ' বনাব পৰা সেই আছে কাৰণতো সেই গঁৰালটোৰ মই এটা ভিডিঅ' বনাই দিলোঁ মানে অতি কম খৰচতেই হ'ল দেচোন মই তাৰমানে 2000 টকা মানতে হ'ল কিছুমানে আৰু পাকাৰে বনায় বা কিছুমানে বাঁহৰে গোটাই বেৰি দিয়ে মানে ময়ো বাঁহৰে বেচছোঁ কিন্তু মোৰ পদ্ধতিটো বেলেগ হৈছে তাৰপিছত পাকাৰ কৰিলেতো বহুত খৰচা যাব না গাইজ তাতে প্ৰথমতে আপোনালোকে বাঁহৰে কৰি ল'ব এনেকৈ মোৰ দৰে কৰি ল'ব বাঁহৰে কৰি ল'ব তেতিয়া আপোনালোকৰ সেই লাভ সেই হ'ব পাৰিব